এই অন্বেষণটো আজি নহয়, আজি বিগত 2017 চনৰ 13 ডিচেম্বৰ তাৰিখে যেতিয়া মালিক পক্ষ শ্ৰমিকসকলৰ মাজত আজিৰ দিনটোতে আগন্তুক দুৰ্গা পূজাৰ আগমুহূৰ্তত বনাচক কেন্দ্ৰ কৰি এক আলোচনা কৰা হৈছিল জিলা প্ৰশাসনৰ নেতৃত্ব। সেই আলোচনা মৰ্মে তেখেতসকলে চুক্তিবদ্ধ কৰিছে যে শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যৰ ক্ষেত্ৰত তেওঁলোকক বনাজ প্ৰদান কৰা হ'ব। কিন্তু বনাজ বিচাৰিব যাওঁতে শ্ৰমিকসকলক তেওঁলোকে যেনেধৰণে প্ৰৱৰ্তনেৰে গুলীচালনা কৰিলে, সেই গুলীচালনাৰ সম্পৰ্কে আজি সমগ্ৰ অসমত এক প্ৰতিবাদ সৃষ্টি হ'ল। যি প্ৰতিবাদে নেকি গোটেই অসমখন জোকাৰি গ'ল। তাৰ ভুক্তভোগী আজি বগলাৰ শ্ৰমিক ৰাইজে আজি 5টা বছৰ দিন ধৰি এনেধৰণৰ প্ৰতিবাদ কৰি আমি আহিছোঁ। অসম স্বাধীন ছাত্ৰ সন্থাই লগতে শ্ৰমিক ৰাইজক লগত লৈ আজি বিভিন্ন অসমৰ যিসকল কৰ্তৃপক্ষ আছে, বিভাগীয় যিসকল কৰ্তৃপক্ষ আছে, তেখেতসকলক আমি বাৰম্বাৰ অৱগত কৰি আহিছোঁ। অৱগত কৰি অহাৰ পাছতো বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ। তাৰ পাছতো আজি আমি দেখা পাইছোঁ যে আমাৰ সমস্যা সমাধান হোৱা নাই। আমি অতিকৈ দুখ অনুভৱ কৰিছোঁ। যি সময়ত অসম চৰকাৰৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, মই বিজয় হোৱাৰ লগে লগে বগলা বাগিচাৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰিম। কিন্তু তেওঁ আজি সম্পূৰ্ণ ৰাইজক গা এৰা দি তেওঁ আজি এই সমস্যাৰ পৰা ৰাইজক সমস্যা কৰি ৰাখিছে। যিহেতু আমি দেখা পাইছোঁ বিগত দুটা সময়ত বিধানসভা মজিয়াত আমাৰ বগলা বাগিচাৰ সমস্যা গোলাঘাট জিলাৰ অন্তৰ্গত বগলা বাগিচাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশ্বজিৎ ফুকন ডাঙৰীয়াই কোনোদিনো বিধানসভা মজিয়াত তেওঁ আমাৰ সমস্যাটো উত্থাপন নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত আজিও আমাৰ সমস্যা হৈ আছে। যিহেতু আজি আগন্তুক দুৰ্গা পূজা, এই দুৰ্গা পূজাৰ সময়ত আমাৰ এই কণ বাচ্চাহঁতক লৈ পেলাই, কণ ল'ৰা ছোৱালীক লৈ পেলাই আজি পিতৃ মাতৃসকলে যথেষ্ট আশাবাদী। আজি 5টা বছৰ ভুক্তভোগী হোৱাৰ পাছতো কোনো ধৰণৰ চৰকাৰৰ কোনো ধৰণৰ আৰ্থিক সাহায্য নাই বা চৰকাৰৰ কোনো ধৰণৰ পদক্ষেপ হোৱা আমি দেখা নাপালোঁ। যাৰ পৰিপ্ৰেক্ষিতত আজি যি সময়ত উল্লহ মালহেৰে দুৰ্গা পূজা আমি পালন কৰিব লাগে বাগিচাৰ শ্ৰমিক ৰাইজে, সেই সময়ত আমি ৰাজপথত ওলাই আহিব লগা হৈছে। যি সময়ত শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্যৰ খাতিৰত অসম চৰকাৰক আশাবাদীৰে বাট চাই আছে যে অসম চৰকাৰ অতি শীঘ্ৰে আমাৰ সমস্যা সমাধান কৰিব, তেনে সময়ত নিজৰ সতি সন্তানক লৈ আজি ৰাজপথত আহি প্ৰতিবাদ কৰিব লগা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আমি দেখি পাইছোঁ যে অসম চৰকাৰে সম্পূৰ্ণ আমাৰ এই সমস্যাৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। যি সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ডাইনামাইট মুখ্যমন্ত্ৰী বুলি কোৱা হয়, তেওঁ অসমৰ জৰ্জৰিত সমস্যা সকলোখিনি সমাধান কৰিলে। কিন্তু খুব পৰিতাপৰ বিষয় আৰু দুখৰ বিষয়, যিহেতু বগলাৰ নিচিনা বাগিচাৰ মালিক পক্ষ তেওঁ আজিও এক ঠিকনি দিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখিনি গৃহ নিৰ্মাণকে ধৰি পঞ্চায়ত আঁচনি যিখিনি আছে, সেই আঁচনিসমূহৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। এই সম্পূৰ্ণ কথাখিনি চৰকাৰে জ্ঞাত। তাৰ পাছতো বগলা বাগিচাৰ সমস্যা তেওঁলোকে কেনেধৰণে সমস্যা কৰিব পৰা নাই।